17 ছেপ্টেম্বৰ হিন্দু সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ অভিযন্তা বিশ্বকৰ্মাৰ পূজা। সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ হৰধনুৰ পৰা দ্বাৰকা লংকাৰ নিৰ্মাণলৈকে তেওঁৰ সৃষ্টিকৰ্মৰ যেন অন্তই নপৰিব। তাতোকৈ মন কৰিবলগীয়া কথা, এই তালিকাখন দীঘল হৈ গৈয়ে আছে। আহকচোন দেৱশিল্পী বিশ্বকৰ্মাৰ বিষয়ে আৰু কিছু জানিবলৈ চেষ্টা কৰোঁ। তাৰ আগতে অনুৰোধ জনাইছোঁ, ভিডিঅ'টি শেষ পৰ্যন্ত চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত হেঁচা দিয়ে যেন। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বকৰ্মা শিল্প আৰু সৃষ্টিকৰ্মৰ দেৱতা, হিন্দু সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ অভিযন্তা। বিশ্বকৰ্মা শব্দৰ অৰ্থ হ'ল সৰ্বস্ৰষ্টা। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে তেওঁ ব্ৰহ্মাৰ পুত্ৰ। ভৱিষ্য পুৰাণ অনুসৰি অষ্টবসুৰ অন্যতম প্ৰবাসৰ পুত্ৰ। বিশ্বকৰ্মাৰ মাক বৃহস্পতিৰ ভনীয়েক বৰবৰ্ণিনী। বিশ্ব ব্ৰহ্মাণ্ডৰ নক্সাৰ লগতে দেৱতাসকলৰ বাসভৱন, তেওঁলোকৰ বাবে বাহন আৰু অস্ত্ৰ শস্ত্ৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। বিশ্বকৰ্মা বৈদিক যুগৰ দেৱতা। ঋগ্বেদৰ দশম মণ্ডলত তেওঁৰ উল্লেখ আছে। ৰামায়ণতো বিশ্বকৰ্মাৰ বিষয়ে পোৱা যায়। ৰামচন্দ্ৰই সীতাৰ স্বয়ম্বৰত যিখন হৰধনু ভাঙিছিল, সেইখনো বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। পৰশুৰামৰ বৈষ্ণৱ ধনুখনো বিশ্বকৰ্মাৰে সৃষ্টি। তদুপৰি দ্বাৰকা, ৰাৱণৰ লংকা, কুবেৰৰ অলকাপুৰী, পুষ্পক ৰথ আৰু পুৰীৰ বিখ্যাত জগন্নাথৰ মূৰ্তিও বিশ্বকৰ্মাই সাজি উলিয়াইছিল বুলি জনা যায়। সীতা উদ্ধাৰৰ বাবে সাগৰৰ ওপৰত যিখন সেতু নিৰ্মাণ কৰা হৈছিল, সেই ৰাম সেতুৰ স্থপতিকাৰ আছিল বিশ্বকৰ্মা পুত্ৰ নল, আৰু তেওঁক সহযোগ কৰিছিল নীল প্ৰমুখ্যে সমূহ বানৰ সেনাই। বিশ্বকৰ্মাৰ কন্যা সংজ্ঞাৰ বিয়া হৈছিল পোহৰৰ দেৱতা সূৰ্যৰ সতে। সূৰ্যৰ প্ৰখৰতা উত্তাপ সহ্য কৰিবলৈ বৰ কষ্ট হৈছিল সংজ্ঞাৰ। এই কথা জানিব পাৰি বিশ্বকৰ্মাই সূৰ্যৰ উজ্জ্বলতাৰ অষ্টমাংশ কাটি দিছিল, আৰু তাৰ পৰাই বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কাৰ্তিকৰ শক্তি অস্ত্ৰৰ লগতে আন আন দেৱতাসকলৰ বাবে বহুকেইবিধ অস্ত্ৰ সাজি উলিয়াইছিল। হিন্দু কেলেণ্ডাৰ অনুসৰি ভাদ মাহৰ শেষ দিনটোত বিশ্বকৰ্মা পূজা কৰা হয়। অৱশ্যে জানিবলৈ পোৱা যায় যে বৈদিক যুগৰ হ'লেও আধুনিক ভাৰতত এইজন দেৱতাৰ পূজাৰ প্ৰচলন কৰিছিল ইংৰাজসকলে। ভাৰতৰ কল কাৰখানাসমূহত পৰিচ্ছন্নতাৰ অভাৱ দেখি কোনো এজন ইংৰাজে পোনপ্ৰথমবাৰৰ বাবে কলিকতাত হিন্দুসকলৰ শিল্পকৰ্মৰ দেৱতা বিশ্বকৰ্মাৰ পূজা আৰম্ভ কৰে। এই ক্ষেত্ৰত সেই সময়ত কলিকতাত থকা আমাৰ অসমৰ বিখ্যাত ব্যৱসায়ী সদাগৰ ভোলানাথ বৰুৱাই আগভাগ লোৱাৰ বিষয়ে শুনা যায়। তাৰ পাছৰে পৰা কল কাৰখানাসমূহৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত সোণ, ৰূপ, কাঁহ আদি শিল্পৰ সৈতে জড়িতসকলে কাকত চপোৱা প্ৰেছ, গাড়ীৰ গেৰেজ আদিত বিশ্বকৰ্মা পূজা পাতিবলৈ ধৰা হয়। আৰু এয়া বিশ্বকৰ্মাৰে সৌভাগ্য বুলি ক'ব লাগিব যে প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে তেওঁৰ ক্ষেত্ৰখন বহল হৈ গৈয়ে থাকিল। কম্পিউটাৰ, লেপটপ, আইফোনৰ পৰা অত্যাধুনিক বিলাসী গাড়ী আৰু বা কতকি বাকী আছে। বৰ্তমান বিশ্বকৰ্মাৰ যি মূৰ্তিৰ পূজা কৰা হয়, সেই মূৰ্তিৰ উদ্ভাৱক কৰ্মকাৰ সম্প্ৰদায়ৰ প্ৰবক্তা হৰ্ষিত কেশৰী ৰায় বুলি জনা যায়। অষ্টাদশ শতিকাত তেওঁ প্ৰথম কলিকতাত এই মূৰ্তিৰ প্ৰচলন কৰিছিল। এই বিশ্বকৰ্মা মূৰ্তিৰ চাৰিও হাতত হাতুৰী, কুঠাৰ আদি বিভিন্ন সঁজুলি। তেওঁৰ বাহন হাতী। নাজানো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক ক'লৈ লৈ যাব, অথবা কিমান সলনি হ'ব আমাৰ জীৱন পৰিক্ৰমা, কিন্তু বিশ্বকৰ্মাৰ নামত নতুন নতুন আৱিষ্কাৰ সংযোজিত হৈয়ে থাকিব। বিশ্বকৰ্মা পূজাক লৈ আমাৰ উখল মাখল চলিয়ে থাকিব। ভিডিঅ'টি কেনে পালে আমাক নিশ্চয় জনাব। ধন্যবাদ।